আৰু এই পিনে আমাৰ আছে অসমৰ জনপ্ৰিয় ভাওনা শিল্পীজন হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ব্লগলৈ। আৰু বহুত দিন মই ব্লগ দিব পৰা নাছিলোঁ, মানে ভাওনা কৰি থকা হয় কিন্তু ব্লগ তেনেকৈ বনোৱা হোৱা নাছিলে। আজি বনাম বুলি ভাবিছোঁ। আৰু আজি আছে আমাৰ ভাওনা নাওবৈচাৰ ৰহালি বুলি কয়, ৰহালিত আছে। আৰু মই গাইছোঁ ইন্দ্ৰ। আৰু আজি আমাৰ মানে ভাওনাখনত আহিব অসমৰ জনপ্ৰিয় ভাওনা শিল্পী ৰাংগাদা বকলেন বয়, তেওঁ গাব ভয় দত্ত। গতিকে চাব ভিডিঅ'টো, যদি মই ভিডিঅ' কৰা হয় তেতিয়া দি দিম বাৰু ব্লগত। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ এটা অনুৰোধ, আমাৰ চেনেলটো একদম ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰিব। আৰু এতিয়া যাওঁ আমি নামঘৰলৈ, গতিকে ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। এইপিনে আমাৰ বেদান্তদা আহি পাইছে। বেদান্তদা আজিকালি মানে অকণমান প্ৰফেচনেল হেৰিটো মেকআপ আৰ্টিষ্টটো মানে অকণমান লেভেলত থাকে আৰু আজিকালি নামাতে মানে মানুহবিলাকক। তাৰপৰা এইপিনে আছে আমাৰ এয়া কনকজ্যোতি। কনকজ্যোতি কি গাইছে আজি? সত্যব্ৰত মন্দিৰ। অঁ আচ্ছা। এইপিনে দেশ ভাণ্ডাৰ। আৰু এইপিনে আমাৰ আছে অসমৰ জনপ্ৰিয় ভাওনা শিল্পীজন। আজি কি গাব কৈ দিয়ক ৰাইজক। ভয় দত্ত। অঁ গতিকে আছে। অঁ এইপিনে আমাৰ দেৱৰক্ষী নাৱৰ আছে। বাহ, বিনালৈ একেবাৰে ধেমালি কৰিছে ৰাইজ, বেয়া নাপাব। তাকে আপোনালোকেও গাব চাগে ন? অঁ দৰ্শকো লাগে ন? সেইজন আৰু এয়া ভাওনা, এয়া মেকআপ ৰুমৰ পৰিৱেশ। অঁ দেশ ভাণ্ডাৰ মানে মেইন মালিকজন নাই বাৰু, এই কো ফাউণ্ডাৰজনক দিছে। সেয়া কো ফাউণ্ডাৰ ড্ৰেছ আনিছে আৰু ভালকৈ দেখাম, ওলালে মেলিলে আপোনালোকক দেখাম, চাই থাকিব। আজি চাউণ্ডত আছে আমাৰ সীমান্ত দাহঁত। সীমান্ত দাহঁতৰ চাউণ্ডটো আপোনাৰ লখিমপুৰৰ মানুহে গমেই পায় কেনেকুৱা ধৰণৰ চাউণ্ড আহে, গতিকে চাই থাকিব ৰাইজসকল। আমাৰ প্ৰাঞ্জল কি খবৰ? ভাল, বহুত দিনৰ লগ পালো, বেলেগ আৰু আজিকালি। কি খবৰ আপোনাৰ? ব্লগত বহুত দিন ওলোৱা নাছিলে আপোনাৰ। সেই কি শুনিছে এইবিলাক? সপোন দেখিছে এইটো। আৰু এইপিনে আছে আমাৰ টিংকুদা। আমি ধুনীয়াকৈ মই মেকআপ চেকআপ কৰি আজৰি হ'লো। আমাৰ এইপিনে হয় দত্ত ওলাই গ'ল, একদম গোলাঘাটৰ পৰা এইপিনে হয় দত্ত আহি ওলাই গৈছেহি। কেনেকুৱা লাগিছে আমাৰ ইয়াত? গৰমত চাগে মুখাখন আৰু ভাল লাগিছে আৰু হয় নহয়? ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। আৰু আজি আছিলে আমাৰ এইপিনে টিংকু দাহঁত আছিলে আৰু এহেঁতি বিশ্ব দাহঁতে ধুনীয়াকৈ মেকআপ ধুনীয়াকৈ ড্ৰেছ চেছ পিন্ধাইলে। ড্ৰেছটো বহুত মজা লাগিছে। কোনটো চাওক ৰাইজ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু আপোনালোকে দেখাই থাকে বস্তুটো চাই
ৰাইজসকল এটা চিন কৰি আহিলোগে মানে বহুত বেছি গৰম আৰু একদম মাথা চাথা বিষাই গৈছে গোটেই মুকুটটোৰ কাৰণে আৰু বাকী আমি আৰু এটা চিন আছে তাৰপিছত আমাৰ এটাই আৰু ৰাইজসকল আপোনালোকক দেখাবলৈ পাহৰিছিলোঁৱে আজি আকৌ আমাৰ বুধবাৰত আছিলে আকৌ আমাৰ এইজন বায়ন আমাৰ এজন বেলেগ এজন মানে বিখ্যাত বায়ন আৰু দেই চাই থাকিব আমাক ক্ষমা কৰক দৈত্যপতি আপুনি ইমান ডাঙৰ বীৰ বুলি আমি কেতিয়াও ভবা নাছিলো দৈত্যপতি আমি আজিৰ পৰা আমাৰ এই যক্ষ পুৰি আপোনাকেই অৰ্পণ কৰিলো দৈত্যপতি আমাক ক্ষমা কৰক সঁচাকৈ দৈত্যপতি হৃদয় জানি Hare